Hey guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজতে। এয়া আমাৰ কুইটিজনী আকৌ আহিলে আমাৰ ঘৰলৈ বুলি আহিছে। এতিয়া আমি ওলাইছো ফুৰিবলৈ। কিনি লৈছো টিৱাছলা মই এইটো বৰ্তা ভাগৰি মকাইলো। ভিডিও বনাই আছো। হাই কৈ দিও না মা কুইটিজনী। তাইৰ লগত থাকি বহুত বেছি ভাল লাগে অ। মাকো আহিলো ভিডিওলে। নাইকিয়া হৈ আছিলে চাবলৈ বুলি কৈছিলে সেয়াহে তাত মানে মানুহ বহুত আছিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া আমি ঘৰ আহি পাই এটা কাম কৰি আছোঁ ৰ'ব কি কাম কৰি আছোঁ দেখাই আছোঁ। আমাৰ বাইদেৱে পিঠা পুৰি দিছে আমি দুইজনী পুৰিয়ে আছোঁ। আপোনালোকে খাব মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়াচোন। চেনেলটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট লগতে নপৰিছে এয়া চাওক কি ধুনীয়াকৈ জুই জ্বলি আছে। এয়া আমি পিঠা আধাটো পুৰিলোৱে এইখিনি এয়া বাইদেৱে পুৰি আছে এইজনী আমাৰ বাইদেউজনী। এয়া আমি দেখিছে পিঠা পুৰিবলৈ লৈছোঁ ৰ'ব কেমেৰাটো মই এনেকৈ কৰি দিওঁ অলপ। পিঠা পুৰি আছোঁ তাই বালি পিঠাটো মানে মোক দিবলৈ খাবলৈ কাৰণে দিছিলে বালি লগালে এয়া পিঠা ডেলিব এতিয়া। এয়া জুই ধমধমকৈ জ্বলিছে পিঠা ডেলিব এতিয়া ৰ'ব মই পিঠা এটা দি দিছোঁ দেখাই দিম কেনেকৈনো আমি পিঠাবোৰ বনাইছোঁ। এনেকৈ কৈ হাতে এনেকৈ কৈ হেৰি কৰি লৈছোঁ ইয়াত এনেকৈ কৈ দি দিছোঁ এনেকৈ দি দিছোঁ। আমি বেলেগ ইয়াত একো দিয়া নাই পিঠাগুড়ি বৰা চাউলৰ তাৰপৰা গুড়ৰ লগত এনেকৈ পানী দি পেলাই মিহলি কৰি এনেকৈ অকণমান ইয়াত পানী বেছি হ'ল বা নহ'লে গোল গোলকৈ বনালোঁহেঁতেন আমি এনেকৈ কৰি পেলাই এনেকৈ কৰি আমি দি দিছোঁ। তাৰপৰা তুমি লগাই দিয়া এতিয়া এইটো এনেকৈ কৰোঁতে সেইটো হৈ যাব তুমি সেনেকৈ সেনেকৈ কৈ দিয়া আকৌ। জুইকুৰাই বহুত বেয়া কৈছে দেই নজ্বলিছে আৰু ঘৰলৈ আলহী আহিব মানে বেলেগ আলহী নাহে ইহঁতৰ মাকহে আহিব আমি সেইকাৰণে পিঠা পুৰি আছোঁ। চাই থাকক ভিডিঅ'টো। মামাহঁতৰ ঘৰলৈ আহিলোঁ আমি মানে এনাই ঘৰলৈ গৈছিলোঁ কালি তাৰপৰা এনাই ঘৰলৈ গৈ পেলাইনি ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ দেখোন আগৰখিনি। মামা ঘৰলৈ গৈছিলোঁ তাৰপৰা মামা ঘৰৰ পৰা আমি ৰাতিপুৱা আহি মেলি এয়া বৰ্তাক চাবলৈ গৈ আহি এয়া পিঠা পুৰি আছোঁ এনেকৈ কৰিয়ে দি দিছোঁ। এদাই হ'বলৈ হ'ল আৰু এয়া পিঠাও নাই এনেকৈ কৰি লৈছোঁ আৰু পানীটো বহুত বেছি হ'ল নহ'লে এনেকৈ গোল গোলকৈ বনাম বুলিয়ে ভাবিছিলোঁ পিঠাখিনি। ৰ'ব মই দেখাই আছোঁ পিঠা এটা এইটো চাওক কি ধুনীয়া একদম ফুলি গৈছে পিঠাটো চাওক পুৰি নিচিনা লাগিছে কিন্তু ইয়াত বৰা চাউলৰ পিঠাৰে হয় চাওক কি ধুনীয়া ফুলি গৈছে পিঠাটো এয়া দেখিছে ধুনীয়া ফুলি গৈছে এয়া এই পিঠা হৈ গ'ল কি ধুনীয়াকৈ ফুলি গৈছে পিঠাটো চাওক। আমি কিন্তু বনাম বুলি বনোৱা নাছিলোঁ পিঠা এখিনি খুন্দি থৈছিলে মায়ে তাৰপিছত এয়া কি ধুনীয়া ফুলি গৈছে চাওক প্ৰতিটো পিঠাই মায়ে কি বুলি কয় বিহুত বনাইছিলে বাৰু এদাই হ'ল ইয়াত থৈ দিছিলে পিঠা অলপ গুৰো আছিলে তাকে ভাবিলোঁ আমি দুইজনী পিঠাকে বনাওঁ আৰু চাই থাকক ভিডিঅ'টো। এয়া আমাৰ বাইদেৱে চাহ দিছে এয়া চাওক আমি দুইজনী আমি এতিয়া আমি খোৱাৰ খুৱাম বাৰু আপোনালোকক চাহ খাবলৈ কাৰণে লৈছোঁ পিঠা চিঠা পুৰি ল'লোঁ আৰু চাই চাওক চকীখনো নাই বহা ক'ত বহিছে এয়া একেকাপ দি দিছোঁ চাহ এয়া পিঠা
আমি দুজনে এতিয়া এয়া মোৰ চাহ দুজনে এতিয়া লাল চাহ বাৰু দেই বহুত ক'লা হ'ল চাহপাত হ'ল বনাব নাজানো যে আপোনালোকে নাখায় আমি এতিয়া চাহ খাই আছোঁ মই বহি লওঁ খাই নবহো এই বাইদেউ ভণ্টি তুমি খোৱাটো দেখা দিয় মই চাহ পানী খাইছোঁ আমি এতিয়া দুজনে চাহ খাইছোঁ ঘৰত কোনো নাই মাহঁতি এনা ঘৰতে আছোঁ সিহঁতৰ মাহঁতো আহি আছে আমি কালি ৰাতি খানাও খালোঁ বিহু মাৰিলোঁ তাত ৰাতিপুৱাই গুচি আহিলোঁ আমি দুজনে ঘৰলৈ কোনো নাই এয়া যাওঁতে চাহ খাই আছোঁ চাহ তাহ খাই হৈ গ'ল খালোঁ বলো হ'ল এতিয়া আৰু ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাই আছোঁ